হাই ফ্ৰেণ্ডছ, নমস্কাৰ। মই মিঠু আকৌ পুনৰ এটা নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আৰু এতিয়া আজি এটা জাকাজ ভিডিঅ' আকৌ হ'ব, আপোনালোকক দেখাবলৈ আহিলোঁ। আৰু ভিডিঅ'টো মানে এনেকুৱা ধৰণৰ হ'ব। আমাৰ ঘৰৰ ওচৰৰে এজন ল'ৰা, যিজন ল'ৰাই বিশ্বৰ মানে গোটেই পৃথিৱীৰ মানে আপোনাৰ প্ৰায় 8খনমান মানে ৰাষ্ট্ৰৰ ভিতৰত তেওঁ আমাৰ ইয়াৰ পৰা মানে বহুত এটা ডাঙৰ পজিশ্যন পাইছে য়োগা কৰি পাইছে। বলক তেখেতৰ লগত অলপ কথা পাতি আহোঁ আৰু আপোনালোককো কথা পাতি দেখাওঁ কেনেকুৱা ফিল হৈছে তেখেতৰ। আমাৰ ঘৰৰ ওচৰতে যিহেতু কথা পাতি ভাল লাগিব। বলক যাওঁ। মই মোৰ লগত আছে জিন্তু শইকীয়া, যাব মোৰ লগত। আৰু বলক এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ, বলক। ঘৰ ইয়াতে সেইজন ল'ৰাই ইয়াৰ পৰাই গৈ এটা পজিশ্যন পাইছে। চ' আহক তেখেতৰ লগত কথা পাতোঁ। বন্ধু বান্ধৱীসকল, ভিডিঅ'টো যদি ভাল লাগিলে লাইক কৰিব, শ্বেয়াৰ কৰিব, ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাবলৈ নাপাহৰিব। ধন্যবাদ। বন্ধু বান্ধৱীসকল, আমি আহি ফাইনেলি পাই গ'লোহি মৃদু পৱনৰ ঘৰ। আৰু মৃদু পৱনে মানে এখন কিতাপত, বিশ্ববিখ্যাত এখন কিতাপত মানে নিজৰ স্থান, নিজৰ নাম তাত লিখাবলৈ বাধ্য কৰাইছে। আৰু সেইজন ল'ৰা হৈছে এজন মৃদু পৱন শইকীয়া। তেখেতৰ ঘৰ জগদুৱাৰ নতুন গাঁও হয়, নতুন গাঁৱত হয়। আৰু আহক তেখেতৰ লগত কথা পাতোঁ, ভাল লাগিব। আপোনালোকেও গম পাব, আমাৰ ইয়াতে এজন মানে অসমৰ গৌৰৱ বুলি ক'ব লাগিব। সেই ল'ৰাজনৰ লগত আমি কথা পাতোঁ। মৃদু পৱন, বাকী তোমাৰ কেনেকুৱা খবৰ? আছোঁ। আমাৰ ভিউৱাৰ্ছসকলক তুমি জনাব পাৰিবানে তুমি কেনেকৈ ষ্ট্ৰাগল কৰিছা? ধৰা বহুতখিনি কষ্ট কৰি আজি তুমি এইটো পজিশ্যন পাইছাহি। তুমি ইয়াৰ বিষয়ে তুমি কি ক'ব বিচাৰিবা? মানে তুমি কেনেধৰণে কৰিলা, কেনেধৰণে তুমি ইমান মানে আগলৈ যাব পাৰিলা, তাৰ বিষয়ে আমাৰ নৱপ্ৰজন্মক জনোৱা, নৱপ্ৰজন্মই যাতে কিবা এটা কৰিব পাৰে, তোমাৰ পৰা অকণমান উৎসাহ পায়। পোনপ্ৰথমে মই তোমালোকক ধন্যবাদ জ্ঞাপন কৰিছোঁ। ধন্যবাদ। মই প্ৰথমতে য়োগা আৰু ডান্স ঘৰতে কৰোঁ, ইউটিউব চাইছে। তাৰপিছত মোৰ এটা ভিডিঅ' ভাইৰেল হৈছিলে, আৰু সেই ভিডিঅ'টো ভাইৰেল হোৱাৰ পিছত সুজাতা মেম আৰু ঐশ্বত কাশ্যপ ছাৰক মই যোৰহাটত লগ পালোঁ। তেওঁলোকে মোক য়োগাৰ আসনখিনি শিকাইছিলে, কেনেকৈ কৰিব লাগে। তাৰপিছত হাই ৰেঞ্জ বুক অফ ৱৰ্ল্ড ৰেকৰ্ডটো অনলাইন হৈ আছিলে, আৰু তাত মই অনলাইন কৰিছিলোঁ। তাত বিশ্বৰ 9খন ৰাষ্ট্ৰই পাৰ্টিচিপেট কৰিছিলে। 26,000 প্ৰতিযোগীৰ ভিতৰত 205জন তেওঁলোকে নিৰ্বাচিত কৰি উলিয়াইছিল। আৰু সেই 205জনৰ ভিতৰত এজন শ্ৰেষ্ঠতম হিচাপে নিৰ্বাচিত কৰিছিল। আৰু আপোনালোকৰ আশীৰ্বাদত আৰু মৰমত মই শ্ৰেষ্ঠজন হ'বলৈ সক্ষম হৈছোঁ। ঠিক আছে। তুমি য'ত ধৰা তোমাৰ যোনটো কম্পিটিশ্যন হৈছিলে, যিহেতু 7খন ৰাষ্ট্ৰৰ লগত হৈছিলে, হয়? 7খন ৰাষ্ট্ৰৰ ভিতৰত 9খন ৰাষ্ট্ৰৰ ভিতৰত যোনটো প্ৰতিযোগিতা হৈছিলে, তাত তুমি অংশগ্ৰহণ কৰিছিলা। তুমি ভাবিছিলানে তুমি এনেকুৱা এটা পজিশ্যন পাম বুলি? মই ভবা নাছিলোঁ। যিহেতু 5 তাৰিখে তাৰ পৰা ফোন কৰিছিল আৰু মোক চাৰ্টিফিকেট 2খন প্ৰদান কৰিছিল। তেতিয়া মই খবৰটো পাই বহুত সুখী অনুভৱ কৰিলোঁ। মই পাম বুলি ভবা নাছিলোঁ। তুমি যোনকেইখন চাৰ্টিফিকেট পাইছিলা, সেইখন আমাৰ ভিউৱাৰ্ছসকলক দেখাবা নেকি অকণমান? নিশ্চয় দেখাম। এয়া হ'ল মৃদু পৱনে পোৱা 2খন চাৰ্টিফিকেট হয়। 2খন চাৰ্টিফিকেট আপোনালোকক দেখালোঁ। যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰিব, শ্বেয়াৰ কৰিব আৰু ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। যিহেতু মৃদু পৱনৰ নিচিনা বহুত এনেকুৱা মানে আগলৈ আহিব বিচৰা বহুত নৱপ্ৰজন্ম আছে। এই নৱপ্ৰজন্মক মই এইটোৱে মেছেজ দিব বিচাৰিম, যাতে আজি মৃদু পৱনে যোনটো ৰেংকত আছে, এখন সাধাৰণ ঘৰৰ পৰা গৈ, এটা সাধাৰণ জেগাৰ পৰা গৈ, য'ত নেকি এনেকুৱা ধৰণৰ কোনো মানে এনেকুৱা কথা হোৱা নাছিলে। যিহেতু য়োগা ষ্টান কৰিছে, য়োগা ষ্টান চবেইতো কৰিব নোৱাৰে। যিহেতু নিজৰ দেহাটোৰ ওপৰত বহুত কষ্ট, বহুত ষ্ট্ৰাগল কৰি নিজৰ এই পজিশ্যনটো পাইছেই। সেইকাৰণে আপোনালোকে ভিডিঅ'টো বহুত বেছি শ্বেয়াৰ কৰিব। তেতিয়া
মৃদু পৱন, তোমাক মই আৰু এটা কথা সুধিব বিচাৰিম। তুমি ভৱিষ্যতে তোমাৰ মানে সপোন কি? তুমি কেনেকৈ আৰু ভৱিষ্যতটো তোমাৰ আগুৱাই লৈ যাম বুলি ভাবিছা? মই য়োগা টিচাৰ হ'ব বিচাৰোঁ আৰু নৃত্যৰ প্ৰশিক্ষক। আৰু এইবাৰ মই ইণ্ডিয়া গট টেলেণ্ট যাবৰ বাবে প্ৰস্তুতি চলাই আছোঁ। হয়, তোমাৰ বহুত ধৰণৰ তুমি অসুবিধাৰ সন্মুখীন হ'ব পাৰা। সেই অসুবিধাখিনিৰ কাৰণে তুমি চৰকাৰলৈ কিবা আহ্বান জনাইছানে? মই চৰকাৰলৈ আহ্বান তেনেকৈ নাই জনোৱা। মোক কিবা সৰু সুৰা হেল্প কৰিলে মানে মোৰ দৃঢ় বিশ্বাস যে তেতিয়া মই আৰু আগবাঢ়ি যাব পাৰিম। ধন্যবাদ। বাকী তুমি আৰু কিবা ক'বা নেকি আমাৰ ভিউৱাৰ্ছসকলক? উঠি অহা ল'ৰা ছোৱালীখিনিক মই য়োগা ডান্স এইখিনিত আগবাঢ়ি যাবলৈ কৈছোঁ। সেয়াই। তুমি ভৱিষ্যতে তুমি ডান্স বা য়োগাৰ তুমি শিকাব বিচাৰিবানে? বা বেলেগ কোনোবা সৰু ল'ৰা ছোৱালী ধৰা উঠি আহিছে, যোনখিনি ল'ৰা ছোৱালীয়ে য়োগা কৰিব বিচাৰে, সেই ল'ৰা ছোৱালীখিনিক তুমি শিকাব বিচাৰিবা ভৱিষ্যতে শিকাব বিচাৰিম। আৰু মই যিমানখিনি পাৰোঁ, যিমানখিনি জানো সেইখিনি মই সৰু ল'ৰা ছোৱালীবিলাকক শিকাই আছোঁ। আৰু ঠিক আছে ভিউৱাৰ্ছসকল, ভাল লাগিলে মৃদু পৱন শইকীয়াৰ লগত কথা পাতি। মৃদু পৱন শইকীয়াৰ ঘৰত আহিলোঁ, ভাল লাগিলে, কথা পাতিলোঁ। তেখেতৰ যোনকেইখন চাৰ্টিফিকেট আছিলে মই আপোনালোকক আকৌ এবাৰ দেখাই দিছোঁ। আৰু লগতে মৃদু পৱনৰ দুটামান ভিডিঅ' আপোনালোকৰ মাজত শ্বেয়াৰ কৰিম। এই ভিডিঅ'টোতে আপোনালোকে চাই নিশ্চয় ভাল লাগিব। আপোনালোকক এইফালে মই কেমেৰা দেখাবলৈ অনুৰোধ জনাইছোঁ। এই দুখন হৈছে মৃদু পৱনে পোৱা চাৰ্টিফিকেটকেইখন। আৰু এতিয়া যিহেতু মৃদু পৱনে ইণ্ডিয়া গট টেলেণ্টত অংশগ্ৰহণ কৰিবৰ কাৰণে চেষ্টা কৰি আছে, তেওঁলৈ শুভেচ্ছা জনাইছোঁ আৰু অল দ্য বেষ্ট দিছোঁ। মৃদু পৱন, তুমি আগুৱাই যোৱা। মৃদু পৱনে এটা নতুন ইউটিউব চেনেল খুলিছে, যোনটো অনলাইন যোগেদি আপোনালোকে সেই চেনেলটোৰ যোগেদি কিছুমান য়োগা আৰু ডান্সৰ ট্ৰিক শিকিবলৈ পাব। সেই চেনেলটোৰ নাম হৈছে য়োগা ষ্টাৰ মৃদু। আৰু আপোনালোকে সেই চেনেলটো ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু শ্বেয়াৰ কৰিব। আৰু লগতে আজি এই ভিডিঅ'টো যোনটো দিছোঁ, এই ভিডিঅ'টো আপোনালোকে শ্বেয়াৰ কৰিব। আৰু মৃদু পৱনৰ যোনটো চেনেল আছে, সেই চেনেলটোৰ যোনটো লিংক মই আপোনালোকক ডেছক্ৰিপশ্যনত দি দিম।